সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। ফ্ৰেণ্ড, মই হলো মেহতাব, আপুনি দেখি আছে এছামিজ টাপটুপ ইউটিউব চেনেল। আজি আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো হ'ল কি জানেনে? ভিডিঅ'টো হ'ল আমি এনেকুৱা ধৰণৰ কিছুমান এপছ ইনষ্টল কৰোঁ। প্লে ষ্ট'ৰৰ উপৰিও আমি গুগলৰ পৰা ইনষ্টল কৰোঁ থাৰ্ড পাৰ্টি এপ। সেইবিলাক এপ আমাক জিমেইল একাউণ্টেৰে লগ ইন হ'ব লাগে। সেইবিলাক এপছ আমি ইনষ্টল কৰি দিয়াৰ পিছত কিছুদিন ইউজ কৰোঁ, তাৰপিছত আমি চিম্পলি ডিলিট কৰি দিওঁ। কিন্তু আমি জানোনে সেইবিলাক এপছ যিবিলাক আমি জিমেইল একাউণ্টেৰে আমি কানেক্টিং কৰিছোঁ সেইবিলাক কানেক্টিং হৈ থাকে। এইবিলাক যে আমি ডিলিট কৰি দিওঁ এপছবিলাক, কিন্তু আমাৰ জিমেইল একাউণ্টৰ লগত কানেক্ট হৈ থাকে। আমি কেনেকৈ বন্ধ কৰিম? আৰু এইটো বন্ধ কৰিলে আপোনাৰ মোবাইল আগতকৈ বেছি ভাল হ'ব বা আগতকৈ বেছি গৰম হোৱাটো কমি যাব বা সেইবিলাক কানেক্ট হৈ যে থাকে, ইয়াৰ ফলত বহুতো আপোনাৰ মোবাইলৰ ক্ষতি হ'ব পাৰে। তেতিয়াহ'লে মই ভিডিঅ'টো শুৰু কৰোঁ। পোনপ্ৰথমে আপোনাক ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত গুগল ছেটিং থাকে সকলোৰে, তাতে ক্লিক কৰি দিয়াৰ পিছত আমি দেখিব পাম যে এটা ছেটিং ইয়াতে আছে, অন হ'ব যে এপছ কানেক্টেড বুলি। তাতে চিম্পলি ক্লিক কৰি দিম। ক্লিক কৰাৰ দিয়াৰ পিছত দেখা পাম যে ইয়াত 3 ডট বুলি ইয়াত ওপৰত ক্লিক কৰি আমাৰ জিমেইল একাউণ্ট যিটো তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত দেখিব পাম যে এইটো এণ্ড্ৰইড ডিভাইচ বুলি এটা লেখা আছে। এইটোতো আমাৰ মোবাইলৰ যিটো দৰকাৰী সেইটো, কিন্তু ইয়াত আৰু কিছুমান আছে যেনেকৈ ইয়াত আছে ক্ৰকাটুপ। এইটো কি ময়ে নাজানো। কেতিয়াবা মই ইয়াত জিমেইল একাউণ্ট দি লগ ইন হৈছিলোঁ, কিন্তু সেইটো এপ আজিপৰ্যন্ত মানে জিমেইল এড্ৰেছৰ লগত মানে কানেক্টিং হৈ আছে। চিম্পলি আমি সেইটো ডিছকানেক্ট কৰি দিম। এটা এনেকুৱা আপোনাৰ বহুত এপছ থাকিব পাৰে, ডিছকানেক্ট কৰি দিম। তাৰপিছত যিমান থাকে আপুনি ডিছকানেক্ট কৰি দিয়ক। ইয়াৰ দ্বাৰা বহুত ফাইদা হ'ব আপোনাৰ। কানেক্ট কৰি দিয়ক। এইবিলাক জিমেইল একাউণ্টৰ লগত কানেক্টিং হৈ থাকি আপোনাৰ মোবাইল ডাটাও লিক কৰি থাকে, আপোনাৰ মোবাইলটো আকৌ বেছি মানে কমজোৰি হৈ থাকে। তেতিয়াহ'লে এই ছেটিংটো অন কৰি লওক। আপোনাৰ মোবাইল আগতকৈ বেছি ভাল থাকিব আৰু বহুত দিনলৈকে আপোনাৰ মোবাইল ঠিকে থাকিব। আৰু এনেকুৱা থাৰ্ড পাৰ্টি এপছ ইনষ্টল কৰাৰ পিছত ডিলিট কৰি দিয়াৰ পিছত আৰু এইটো এপছ কানেক্টৰ পৰা আপুনি ডিলিট কৰি দিব, নহ'লে এইটো ভিতৰে মানে বেকগ্ৰাউণ্ডত কানেক্ট হৈ থাকে। আজি ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। যদি ভিডিঅ'টোৰ দ্বাৰা কিছুমান ফাইদা হ'ল তেতিয়া ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।